Hello friends, মই বিশাল মোৰ চেনেল ৰভিং টেষ্ট বাৰলৈ আপোনাক সকলোকে স্বাগতম। Friends, মোৰ এই চেনেলটো আগত আছিল এক্সপ্লোৰ দিলছে বুলি নামত আছিল, যেটো মই হিন্দীত চলাই আছিল, হিন্দী ল্যাঙ্গুৱেজত মই ব্লগ বনাই আছিল, কিন্তু আজিৰ মোৰ ফাৰ্স্ট ভিডিও আমাৰ ৰিজনাল যেটো ল্যাঙ্গুৱেজ আসামিজ ল্যাঙ্গুৱেজত বনোৱা এটো মোৰ ফাৰ্স্ট ভিডিও। আজি মই আছো এতিয়া যোৰহাটত। তো আপোনালোকে সকলোৱে জানে উজনি অসমৰ এটা শৈক্ষিক ক্ষেত্ৰত প্ৰসিদ্ধ চহৰ যোৰহাট। তাৰ মই যোৰহাট চহৰত আছো আৰু যোৰহাট চহৰত চাৰ্ট হাউছত এটা মই যিকোনো এটা চাৰ্ট হাউছৰ সাইলেন্ট তেওঁলোকৰ খোৱাৰ ৰিভিউ দিম। সাইলেন্ট ৰিভিউ মানে কি মই বুজাই দিছো, কোনো তেওঁলোকে গম নোপোৱাকে স্পেশালি তেওঁলোকৰ ওচৰত যোৱা বুলি তেওঁলোকে গম নোপোৱাকে তেওঁলোকৰ ওচৰত মই ভিডিও ব্লগ বনাবলৈ গৈছো বুলি তেওঁলোকৰ খোৱাৰ ৰিভিউ কৰিবলৈ গৈছো বুলি তেওঁলোকে আগতীয়াকৈ গম নোপোৱাকে মই এটো সাইলেন্ট ৰিভিউ দিম বুলি ভাবিছো। তা ভিডিওটো আপোনালোকৰ কেনেকুৱা লাগে মোৰ কমেন্ট সেকশনত জনাব। আৰু যদি আপুনি মোৰ ফেসবুক পেজত চাই আছে তেন্তে মোৰ ফেসবুক পেজটো ফলো কৰিব আৰু মোৰ ইউটিউব চেনেল ৰভিং টেষ্ট বাৰৰ নামত আছে হেতু সাবস্ক্ৰাইব কৰিব। আৰু আপোনালোকৰো যদি জনা ভাল যোৰহাটৰ মাজমজিয়াত বা যোৰহাটৰ মানে চহৰৰ ভিতৰত কোনোবা কোনত যদি ভাল খোৱা বোৱা ৰেষ্টুৰেন্ট আছে, ভাতৰ হোটেল আছে বা এনেকুৱা চাট আইটেমত ভাল কিবা খোৱাৰ আপোনালোকৰ ওচৰত জনা যদি কম সস্তাত যদি ভাল খাব পৰা বস্তু পোৱা যায় বুলি আপোনালোকৰ জনাত আছে, নিশ্চয় মোৰ ভিডিওৰ কমেন্ট সেকশনত আপোনালোকে জনাব। পিছৰবাৰ যাতে মই আপোনালোকৰ মতে আপোনালোকে মোক কমেন্টত যিখিনি জায়গা আপোনালোকে পইণ্ট আউট কৰিব সেই জায়গাবিলাকত গৈ পেলাই যাতে মই খোৱাৰ সাইলেন্ট ৰিভিউ দিব পাৰো। মই এটো নতুনকৈ স্টাৰ্ট কৰিছো সাইলেন্ট ৰিভিউ, যাতে য'ত খাবলৈ গলো বা য'ত চাবলৈ গলো তেওঁলোকে গম নাপোৱাকে স্পেশালি তেওঁলোকে কি কৰে আজিকালি বহুতো চেনেল কিছুমান আছে তেওঁলোকে আগতীয়াকৈ গৈ পেলাই গোটেই কথাবিলাক কৈ দিয়ে আৰু হোটেলত যদি বেলেগ কাস্টমাৰক যদি অকমান হৰু দিয়ে, যেতিয়া দেখিব ইউটিউব ব্লগাৰ হয় ফুড ৰিভিউ কৰে তেওঁলোকক অলপ ভালকে চাই ডাঙৰকে বনাই দিব, কম ৰেঞ্জত ক'ব। তাৰ বাবে মই এই হেৰিটো ললো, পদক্ষেপটো ললো যে সাইলেন্ট ৰিভিউ দিম, হসাটো দিম আৰু মানে যেটো একদম প্ৰপাৰ ৰিভিউ হেতুহে দিবলৈ মই চেষ্টা কৰিম। আৰু হস্তাত খাব পৰাকে হোটেল বিলাকৰ গৈহে মই ৰিভিউ দিম, যেহেতু মই বৰ দামী এফৰ্ড কৰিব নোৱাৰো, যেহেতু মোৰ চেনেলটো নতুন তাৰ বাবে মই প্ৰথমতে হস্তাতে খাই পেলাই আপোনালোকক হোটেল বিলাকৰ ৰিভিউ দিম আৰু খোৱাবিলাক কেনেকুৱা কি কথা গোটেই ৰিভিউ বিলাক মই ডিটেইলছত দিম এড্ৰেছৰ সৈতে। তো চলো আজি এই ভিডিওটো স্টাৰ্ট কৰো। আপুনি যদি মোৰ চেনেলত নতুন হয় তো আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলো। আপোনালোকে এটা লাইক কৰি দিলে আপোনালোকৰ একো ক্ষতি নহয়, কিন্তু মোৰ বহুত প্ৰফিট হ'ব, মোৰ আগৰ ভিডিওবিলাক বনাবলৈ মোৰ বহুত প্ৰফিট হ'ব। তো চলো মই ভিডিওটো স্টাৰ্ট কৰো। তো মই এতিয়া আছো একদম যোৰহাটৰ মাজমজিয়াত গৰালিত মই এখন ভাল চাট হাউস বিচাৰি আছো। মই আসলতে ইয়াত ফুচকাৰ দোকান ঢেৰ আছে, কিন্তু চাট হাউসো ঢেৰ আছে, কিন্তু মোৰ আজি মন পছন্দৰ কোনটো চাট হাউস মই মনে বিচাৰি আছো, চাও বিচাৰি কোনটো উলিয়াব পাৰো ভাল চাট হাউস এখন মোৰ মন পছন্দৰ আজি ভিডিও ৰিভিউ কৰিবলৈ। মই বহুত দেৰি বিচৰাৰ পাছত পাই গলো আজি মোৰ সাইলেন্ট ফুড ৰিভিউ দিব পৰা ফাষ্ট ফুডৰ দোকানখনৰ নাম হ'ল পণ্ডিত ফাষ্ট ফুড। তো মই অৰ্ডাৰ দিলো আজি এই ফাষ্ট ফুডত অৰ্ডাৰ দিলো এখন বাবা ভেজ ৰোল, যেটো স্পেশাল বাবা ভেজ ৰোল বুলি কৈছে তেওঁলোকে। চাও কেনেকৈ বনায়, শর্টকাটত মই আপোনালোকক স্পিডত ভিডিওটো দেখাই দিও কেনেকৈ বনায়। এয়া তেওঁ কাম স্টাৰ্ট কৰিছে বাবা ৰোলৰ, তো আপোনালোকে চাই থাকক আৰু মই আপোনালোকক খাই পেলাই
কম কেনেকুৱা লাগে লগতে দামটো কম কিমান তো আগত খাই লওঁ বনোৱাৰ পাছত তাৰপিছত বাকীখিনি কথা আপোনালোকৰ লগত মই পাতিছোঁ আজি মোৰ অৰ্ডাৰৰ বাবা ৰোল মই অৰ্ডাৰ কৰা বাবা ৰোল তো খাই পেলাই আপোনালোকক জনাম কেনেকুৱা লাগে এই বাবা ৰোলৰ ভিতৰত ঢেৰ কিবা কিবি দিছে চাওমিন মেগী চেগি পনীৰ দেখিবই পাইছে ঢেৰ কিবা কিবি দি ভৰ্তি কৰি থৈছে একেবাৰে ৰোলখনৰ ভিতৰত তো মই কৰি দিলোঁ বাবা ৰোল চাপাত চাট একদম খাই ফিনিছ তো আপোনালোকক মই মেনুটো দেখাই দিছোঁ আৰু হোটেলখনৰ নাম এয়া পণ্ডিত ফাষ্ট ফুড আৰু এইটো টোটেল মেনু আপোনালোকে পোষ্ট কৰি চাব পাৰে মই এই চাট হাউচখনৰ লাইভ লোকেশ্যন গুগল মেপৰ লাইভ লোকেশ্যন মই মোৰ এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰি থম আপোনালোক কোনোবাই যদি গৈ টেষ্ট কৰি চাব বিচাৰে মই খোৱা ৰোলটো বা অন্যান্য কোনো চাট আইটেম আপোনালোক গৈ খাব পাৰে এই মলটোৰ দাঁতিতে লাগি আছে হোটেলখন চাট হাউচখন সৰি যদি আপোনালোকে যাব বিচাৰে যাব পাৰে মোৰ কিন্তু বেয়া লগা নাছিলে ৰোলটো 90 টকা ল'লে 90 টকাত কিন্তু ৰোলটো বেয়া নহয় মোৰ এই ভিডিঅ'টো চাই থকা কোনোবাই যদি এই চাট হাউচখনত আগত গৈছে বা গৈ থাকে তেওঁলোকে মোৰ এই কমেণ্ট ছেকশ্যনৰ আজি এই ভিডিঅ'ৰ কমেণ্ট ছেকশ্যনত নিশ্চয় জনাব আৰু কোনখন ফুড আইটেম আপোনালোকে টেষ্ট কৰিছিলে সেইও জনাব তো মোৰ আজিৰ এই ভিডিঅ' ইয়াতে সমাপ্ত কৰিছোঁ আকৌ লগ পাম বাই বাই